ওয়েলকাম টু মাই ইউটিউব চ্যানেল ডিজিটাল ইনফো। আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো বৰ্তমান যিটো সময়ত কৰোনাৰ যি আতংক চলি আছে গোটেই বিশ্বত, এই সময়ত আমাক ক্লাছ 10 বা মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পঢ়াৰ অসুবিধা হৈ আছে, যিহেতু স্কুল কলেজ বন্ধ। চ' এইটো ভিডিঅ'ত আপোনালোকক এই প্ৰচেছটো দেখুৱাম, কেনেকৈ আপোনালোকে ঘৰতে বিনামূলীয়াকৈ অনলাইন পঢ়িব পাৰিব। সো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা কৈ দিওঁ, আপোনাৰ যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি লওক, যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পায়। সো বলক আজি কেনেকৈ কি কৰিব লাগিব গোটেই তথ্যখিনি আপোনাক দেখুৱাওঁ মই। বলক আৰম্ভ কৰোঁ। সো পোনপ্ৰথমে আপোনালোকে কি কৰিব, প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ ইয়াত সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব GYAN জ্ঞান, তাৰপিছত লিখিব PANDA জ্ঞান পাণ্ডা বুলি লিখি সাৰ্চ কৰিব। তো চাব এইটো আহিব। এই প্ৰথম যোনটো এপছ আহিব, এই এপছটোৱে আপোনালোকে এই এপছটো চাব লগত দিয়া আছে। এই এপছটো অ'পেন কৰিব। অ'পেন নহয়, প্ৰথমতে ইনষ্টল কৰি ল'ব। যিহেতু মই মোৰ ইয়াত অ'পেন দেখাইছে, যিহেতু মই ইনষ্টল কৰিছোঁ সেইকাৰণে অ'পেন দেখাইছে, আপোনালোকে ইনষ্টল কৰি ল'ব। তো ইয়াতে আপোনালোকক এটা কথা কৈ থওঁ, আপোনালোকে যদি অসমীয়া মাধ্যমৰ হয় তেতিয়াহে পাব আপোনালোকে এই এপছটো ইউজ কৰিব পাৰিব। যিহেতু এই এপছটো আমাৰ অসমৰে যোৰহাট জিলাৰ কেইজনমান ল'ৰাই লগ লাগি এপছটো ক্ৰিয়েট কৰিছে। চ' অসমীয়া মাধ্যমৰ কাৰণে অনলি 3টা ছাবজেক্ট, যিহেতু অংক, বিজ্ঞান আৰু ইংলিছ 3টা ছাবজেক্টতেহে আপুনি অনলাইন ক্লাছ কৰিব পাৰিব। যিহেতু বৰ্তমান কৰোনা ভাইৰাছৰ ছিজন, সেইকাৰণে 2 মাহ বা 3 মাহ আপোনালোকক ফ্ৰীকৈ ক্লাছ ল'ব পাৰিব। তাৰপিছত হয়তো আপোনালোকক পইচা পে'মেণ্ট পাৰিব লগা হ'ব পাৰে। পোনপ্ৰথমে কি কৰিব, সেইটো ইনষ্টল কৰি ল'ব। তাৰপিছত এনেকৈ এপ্লিকেশ্যন আহিব। এই এপ্লিকেশ্যনটো মই ক্লিক কৰি দিছোঁ। চক এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰিব দিছে ফোন নম্বৰ, মই দি দিছোঁ মোৰটো। ফোন নম্বৰ দিছোঁ। ইয়াত নেম আপুনি যিটো দৰকাৰ সেইটো দি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট যিহেতু তিনিচুকীয়া দি দিছোঁ। ষ্টেট আপুনি দি দিব আছাম। আপুনি ক'ৰ হয় সেইটোৱে দিব। তাৰপিছত ফিনিছ মাৰি দিব। তাৰপিছত অলপ লোড লোৱাৰ পিছত গোটেইখিনি এলাউ কৰি দিব। চাওক ইয়াত দেখুৱাই আছে। ইয়াত চাওক আপুনি পাৰ্টিকুলাৰ যিমানখিনি আপোনাৰ মেইন ছাবজেক্ট সেইখিনি দিয়া আছে, ছেকশ্যন ৱাইজ দিয়া আছে। ছেকশ্যন 1, ছেকশ্যন 2 ফ্ৰীকৈ চাব পাৰিব, ইয়াত দিয়া আছে। ছেকশ্যন 1, ছেকশ্যন 2 কৈ এইটো যেনেকৈ ছেকশ্যনকৈ ইয়াত দিয়া আছে। ইংলিছ, তো আপুনি ইংলিছৰ বিষয়ে জানিব পাৰিব গোটেইখিনি। বা এই ফ্ৰীখিনি চাওক, ডেম' ভিডিঅ' চাব পাৰিব। ইয়াত পে' কৰিব লাগিব। তো গোটেইখিনি তথ্য আপোনালোকে ইয়াতে পাই যাব। সহজতে আপুনি ক্লাছ ল'ব পাৰিব। অংক আছে, বিজ্ঞান আছে। তো ইয়াত আছে গাইড, গোটেইখিনি আছে। আপোনালোকে বিনামূলীয়াকৈ 2-3 মাহ যিমান পাৰে আপোনালোকে পঢ়িব পাৰিব। চ' ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু বুজাত কিবা অসুবিধা নিশ্চয় কমেণ্ট কৰিব। মই আপোনালোকক সহায় কৰিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। যিহেতু বৰ্তমান কৰোনা ভাইৰাছৰ যি আতংক চলি আছে, ইয়াৰ মাজতো আমাৰ মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলে যথেষ্ট বিপদৰ সন্মুখীন হ'ব লগা হৈছে। ভিডিঅ'টো যিমান পাৰক শ্বেয়াৰ কৰিব, সিহঁতি যাতে সহায় হয়। চ' ইমানেই ক'লোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।